হেল্ল' এভৰিৱান মোৰ অন্য এটা ব্লগলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে তো আজি মই এতিয়া যাবলৈ ওলাইছোঁ ডিলাৰলৈ আমাৰ নগাঁৱত থকা আকাশ হিউণ্ডাই ডিলাৰত আমাৰ যেহেতু গাড়ীখন দিয়া আছে মানে আমাৰ গাড়ীখন 1 তাৰিখৰ দিনাখন এক্সিডেণ্ট হৈছিলে আপোনালোকে যেহেতু জানেই তো এতিয়া মই গাড়ীখন চাবলৈ আমাক মাতিছে সেইকাৰণে যাবলৈ ওলাইছোঁ মানে ডিলাৰৰ যিটো ৱৰ্কশ্বপ হয় ৱৰ্কশ্বপত গাড়ীখনৰ মানে কাম ষ্টাৰ্ট কৰি দিছে এতিয়া তো আমি এতিয়া ৱৰ্কশ্বপত যাম আচলতে ডিলাৰত নাযাওঁ বাৰু ৱৰ্কশ্বপত যাম গতিকে মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো আগলৈকে চাই থাকিব মানে কি হয় গাড়ীখন যেহেতু এক্সিডেণ্ট 1 তাৰিখে হৈছিলে 2 তাৰিখৰ দিনাখন যেনিবা গৈ পেলাই আমাৰ পে'মেণ্ট আধা আধি কৰি থৈ অহা গৈছে গতিকে সেইকাৰণে কামটো ষ্টাৰ্ট কৰি দিছে তেওঁলোকে আৰু যিহেতু আমি তেনেকৈ তাৰপিছত যাবলৈ হোৱা নাই গতিকে সেইকাৰণে মানে গাড়ীখন কি হৈছে বা মানে কেনেকুৱা কি কিমানখিনি কাম কৰি আছে তো আমাক চাবলৈ মানে মাতিছে তেওঁলোকে গতিকে মই আৰু মানুহজন আমি তেনেকৈ যাম এতিয়া তাত গতিকে দেখাই আছোঁ আপোনালোক আৰু এয়া আমাৰ বেটাকো লৈ যাম বুলি ভাবিছোঁ মানে সি ঘৰত নাথাকে বোলে অকলে তো বেটাও যাব তাকে ৰেডি কৰি দিওঁ তাকো এতিয়া ময়ো ৰেডি হওঁ আৰু বেটাকো ৰেডি কৰি দিওঁ আৰু এয়া আমি এতিয়া ওলাই গৈ আছোঁ আৰু এয়া হৈছে হিউণ্ডাই ডিলাৰৰ ৱৰ্কশ্বপ আমি আহি পাই গ'লোঁ চাওকচোন বাহিৰত কিমানবিলাক গাড়ী আছে ইয়াতো মেক্সিমাম এক্সিডেণ্ট গাড়ীয়ে হয় মানে মানুহবিলাকে ভাল কৰিব ইয়াত দি থৈ দিছে আৰু গোটেই মানে চাৰিওফালে গাড়ী আৰু এইফালে এখন চাওকচোন এইখনতো অৱস্থাই নাই আৰু এইখন হৈছে আমাৰ গাড়ীখন খুলি মেলি থৈ দিছে মানে পাৰ্টছবিলাক আহিছে বুলি কৈছে আৰু কিছুমান অহাও নাই কিছুমান বোলে চেন্নাই চাউথ কোৰিয়া এইবিলাকৰ পৰা আহিব তো চাউথ কোৰিয়াৰ পৰা অহাবিলাকৰ টাইম লাগিব বুলি কৈছে বাকী যিখিনি আহিছে আৰু তেনেকৈ কাম ষ্টাৰ্ট কৰি দিছে মানে বেয়াই লাগিছে গাড়ীখন দেখা পাই পেলাই এনেকৈ যে খুলি মেলি থৈ দিছে আমাৰ মৰমৰ আছিলে ন গাড়ীখন গতিকে আমি মানে চাই আছোঁ আৰু মনৰ দুখতে তাকে চাইছোঁ গোটেইখিনি মানে কেনেকুৱাকৈ কি কৰিছে মানে বেয়া লাগি গৈছে আৰু এতিয়া ডিলাৰৰ পৰা আহি ঘৰ পাই গ'লোঁ ৰাস্তাত তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'ল তো এয়া চাব পাৰে বা বাহিৰত কেনেকুৱা গৰম ৰ'বা নাকান্দে নহয় বাহিৰত কেনেকুৱা গৰম একদম বাপৰে বাপ টিকা ফটা ৰ'দ দিছে একদম ৰ'দত গাড়ীৰ ভিতৰৰ পৰা ওলাব নোৱাৰি গাড়ীৰ ভিতৰত যেনিবা এচি চলি থাকে তো গাড়ীৰ ভিতৰত থাকিলে ইমানটো ফিল নহয় কিন্তু ওলালে বাপৰে বাপ আৰু মই এটা কথা ভাবিছোঁ ৱৰ্কশ্বপত মানে গৈ পেলাই দেখিছোঁ গোটেইবিলাক টিঙৰ মানে টিন পাতৰ বনোৱা মই আজি সেইটো ৱৰ্কশ্বপত ফাৰ্ষ্ট টাইম গৈছোঁ আগতে মানে কেতিয়াও যোৱা নাই তো গোটেইবিলাক টিন পাতৰ বনোৱা মোৰ তাত মানে গাড়ীৰ পৰা নামি এনেকুৱা লাগিছে যে মা ক'ত মানে হিট চেম্বাৰত আহি পেলাই সোমাই গ'লোঁ নেকি এনেকুৱা ফিল হৈছে মই ভাবিছোঁ মানে এই তাত যে মানুহবিলাকে যে কাম কৰি থাকে কেনেকৈ কাম কৰে বাৰু ইমান মানে কষ্ট কৰি পেলাই মই মানে বেয়া লাগিছে সেই মানুহখিনিৰ কাৰণে ভাবি পেলাই সঁচাকৈ বহুত বেয়া লাগিছে ইমান গৰমত যে কেনেকৈ কাম কৰি থাকে তেওঁলোকে মোৰ এইকণ মানে তাত গৈ অকণমান সময় 5 মিনিটমান 10 মিনিটমান থাকি আকৌ গাড়ীত উঠি পেলাই আকৌ মই ঘৰত আহিয়ে গ'লোঁ এতিয়া ঘৰ আহি পালোঁ মানে এইকণ আহিয়ে মানে মোৰ একদম ঘামি জামি মই অৱস্থা নাইকিয়া মই এতিয়া ফেনো চলাইছোঁ এচিও চলাইছোঁ চব চলাই পেলাই বহি লৈছোঁ এই বেটাকো চব কানি কাপোৰ চব খুলি দিছোঁ মানে ওপৰত যিকেইটা বেলেগ পিন্ধাই লৈ গৈছিলোঁ সেইকেইটা খুলি দিছোঁ যাতে তাৰ গাটো অলপ মানে ঠাণ্ডা লাগক বুলি পেলাই মানে বহুত গৰম দিছে ৰে বাপৰে বাপ আৰু এইকেইদিনটো কণ্টিনিউ মানে ৰ'দেই দি আছে ইমান মানে ৰ'দ দি আছে নহয় আচৰিত দেই মানুহবিলাক যে কেনেকৈ বাহিৰত কাম কৰি থাকে সঁচাকৈ ভাবিলে মানে একদম দুখ লগা পৰিস্থিতি দেই বাপৰে বাপ বহুত বেছি গৰম দিছে আৰু এতিয়া আহিছোঁ মই আইচক্ৰীম খাবলৈ মানে ঘৰতে বাৰু ফ্ৰিজত থৈ দিয়া আছিলে মানে কি হয় আমাৰ বেটাৰ বেমাৰ হৈ আছে যে কি চৰ্দি লাগি আছে সেইটো কাৰণে মানে তাক লুকাই খাব লাগিব এইটো আইচক্ৰীম আনিছোঁ খাবলৈ মানে মনে মনে আহি বেলেগ এটা ৰুমত বহি পেলাই খাই পেলাই যাম আৰু তাৰ ওচৰত সি ভিতৰ ৰুমত আছে তাকে মানে তাক লুকাই পেলাই খাম আৰু নহ'লে যে সিয়ে খাব বিচাৰিব যে আৰু এইটো যে মাদাৰ ডায়েৰীৰ যে এইটো আইচক্ৰীম মোৰ মানে বিৰাট ভাল লাগে খাই মোক খুব বেছিকৈ মানে ভাল লাগে এইটো মই প্ৰায়ে আনি থওঁ এই বেলেগ বাকী ঘৰৰ মানুহে ইমান নাখায় এইটো কিন্তু মোৰ মানে বিৰাট ভাল লাগে খাই তাৰপিছত এতিয়া টিভি চাম বুলি ভাবিছোঁ এয়া হটষ্টাৰ নহ'লে নেটফ্লিক্সত কিবা এটা চাম আৰু এনেই আৰু গৰমখনত বাহিৰতো নাযাওঁ তো তাকে নেটফ্লিক্সটো উলিয়াই লৈ নেটফ্লিক্সতে কিবা এটা চাম আৰু গাইজ এতিয়া আমি আকৌ ইভিনিং সময়ত ফুৰিবলৈ যাবলৈ ওলাইছোঁ বেটা ফুৰিব যাবা চি কান্দিছে তাক শ্লাইম লাগে সেইকাৰণে কান্দি আছে ল'ৰাটোৱে তাক এতিয়া আমি ফুৰিবলৈ যাম বেটা মই পাপা শ্লাইম লাগে
দিম দে আমি ফুৰি আহোঁ গাড়ীত গৈ আহোঁ তাৰপিছত শ্লাইম দিম হ'ব লুকুৱাই থৈছোঁ মই শ্লাইমবিলাকৰ লগত খেলি খেলি গোটেই ঘৰখন লেতেৰা কৰি দিয়ে সেইকাৰণে লুকুৱাই থৈছোঁ ন আৰু গাইজ এতিয়া আমি ধুনীয়াকৈ ওলাই আহিছোঁ এয়া মানুহজন বেটা মই এনেকৈ ওলাই আহিছোঁ ওলাই আহি পেলাই এইটো খাইছোঁ কুৰকুৰে কোম্পানীৰ পাপকৰ্ণ একদম মোৰ বিৰাট প্ৰিয় মানে মই বিৰাট ভাল পাওঁ খাই হা তুমি খোৱা অঁ খোৱা তাৰপিছত মোৰ এইটো খাই বিৰাট ভাল লাগে মানে মই সেইকাৰণে কিনি লৈছোঁ আৰু এইটো খাই খাই এতিয়া এনেই ঘূৰিম আৰু ৰাস্তাই ৰাস্তাই অভিমানী ল'ৰা অভিমানী ল'ৰা খোৱা খোৱা ইমান অভিমান মই পিঁয়াজ খাইছিলোঁ বাদাম তাক দি দিলোঁ যে আনদিনা সি নাখায়ে আজি মই নিদিলোঁ কাৰণে সি এইটোও খোৱা নাই অভিমানী ল'ৰা খোৱা আচৰিত অভিমান দেই আমাৰ ল'ৰাটোৰ মই খাই দিম এতিয়া গোটেই গাল অকলে অকলে নোখোৱা তুমি হে আৰু ঘূৰি ঘূৰি থাকি পেলাই অকণমান ভোক লাগিলে সেইকাৰণে এয়া আমি আহিছোঁ শিবু ৰেষ্টুৰেণ্টত আজি কেইদিনমান আগতেও আহিছিলোঁ মইতো ভিডিঅ' বনাইছিলোঁৱেই আজি আকৌ আহিলোঁ আজি আকৌ খালোঁ চিক কাবাব আৰু এয়া পোলাও লৈছোঁ পনীৰ পোলাও আৰু লগতে বাটাৰ চিকেন লৈছোঁ মানে ভাবিছোঁ আৰু ডিনাৰটো ইয়াতে কৰি যাওঁ বুলি তাকে মানে খাইছোঁ আৰু গোটেইকেইটাই মিলি পেলাই দাৰ্চেলাটো তেনেকৈ নাখায় বাৰু এইবিলাক আমি দুটাই খাইছোঁ তাকে খালোঁ আৰু ওলাই আহি পেলাই ৰেষ্টুৰেণ্টত খালোঁ খাই বৈ হৈ গ'ল এতিয়া তাৰপিছত ওলাই আহি দেখিছোঁ বাহিৰত একেবাৰে পূৰা বৰষুণ ৰ'ব দেখাই আছোঁ এয়া পূৰা বৰষুণ বাহিৰত ভিতৰত থাকোঁতে যে আমি গমেই পোৱা নাছিলোঁ এতিয়া ঘৰলৈকে যামগৈ আৰু খাই বৈ উঠিলোঁ যিহেতু আৰু ড্ৰেচিল ফুৰি আহি পেলাই ড্ৰেচিলে পূৰা বেলুন লৈ পেলাই খেলি আছে ন বেটা খেলিছা তুমি হা আৰু এতিয়া পূৰা ৰেষ্টুৰেণ্টত খাই বৈ ঘূৰি ফুৰি আমি ঘৰ পালোহি পূৰা বৰষুণো দি আছে বাহিৰত আৰু এতিয়া আৰু ডিনাৰ নবনালেও হ'ব যিহেতু বাহিৰত কৰিয়ে আহিলোঁ অলৰেডি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ আকৌ আহিম অন্য এটা ভিডিঅ' লৈ পেলাই আজিলৈ বাই